নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কাচিয়লিলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাহিত্য অকাডেমি বঁটা পোৱা সাহিত্যিক আৰু কিছুমান গ্ৰন্থ। ইয়াৰ আগতেও মই এটা পাৰ্ট দি থৈছোঁ, যিখিনি থাকি গ'ল আজি আমি আলোচনা কৰিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। গ্ৰন্থখনৰ নাম হৈছে জংগম। এই জংগম গ্ৰন্থখনৰ সাহিত্যিক আছিল দেবেন্দ্ৰনাথ আচাৰ্য আৰু এই গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1984 চনত। দ্বিতীয়খন গ্ৰন্থ হৈছে ৰচনা সম্ভাৰ। এই ৰচনা সম্ভাৰ গ্ৰন্থখনৰ লেখক আছিল কৃষ্ণকান্ত সন্দিকৈ। তেওঁ মৰণোত্তৰভাৱে এই গ্ৰন্থখনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু চনটো আছিল 1985 চন। 3 নম্বৰ গ্ৰন্থখন আছিল বেণুধৰ শৰ্মা। এই গ্ৰন্থখনৰ লেখক আছিল তীৰ্থনাথ শৰ্মা। বেণুধৰ শৰ্মা নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1986 চনত। 4 নম্বৰ গ্ৰন্থখন হৈছে আন এজন। এই গ্ৰন্থখনৰ ৰচক আছিল হৰেকৃষ্ণ ডেকা। এই গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1987 চনত। 5 নম্বৰ গ্ৰন্থখন হৈছে পাতাল ভৈৰৱী। পাতাল ভৈৰৱী গ্ৰন্থখনৰ সাহিত্যিক আছিল লক্ষ্মীনন্দন বৰা। পাতাল ভৈৰৱী গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1988 চনত। 6 নম্বৰ গ্ৰন্থখন হৈছে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল ডক্টৰ হীৰেন গোহাঁই। এই গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1989 চনত। 7 নম্বৰ গ্ৰন্থখন হৈছে একুকী গল্প। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল স্নেহ দেৱী। একুকী গল্প নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হৈছিল 1990 চনত। 8 নম্বৰ গ্ৰন্থখন হৈছে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অজিত বৰুৱা। এই গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1991 চনত। 9 নম্বৰ গ্ৰন্থখন হৈছে শইচৰ পথাৰৰ মানুহ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল হীৰেন ভট্টাচাৰ্য। হীৰেন ভট্টাচাৰ্যই শইচৰ পথাৰৰ মানুহ নামৰ গ্ৰন্থখনৰ বাবে 1992 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 10 নম্বৰ গ্ৰন্থখন হৈছে মোৰ যে কিমান হেঁপাহ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল কেশৱ মহন্ত। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1993 চনত। 11 নম্বৰ গ্ৰন্থখন হৈছে মধুপুৰ বহুদূৰ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল শীলভদ্ৰ। মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1994 চনত। 12 নম্বৰ গ্ৰন্থখন হৈছে মহাৰথী। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া। মহাৰথী গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1995 চনত। 13 নম্বৰ গ্ৰন্থখন হৈছে অভিযাত্ৰী। এই গ্ৰন্থখনৰ লেখক আছিল নিৰুপমা বৰগোহাঁই। তেখেতে অভিযাত্ৰী গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1996 চনত। 14 নম্বৰ গ্ৰন্থখন হৈছে আন্ধাৰত নিজৰ মুখ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল ডক্টৰ নগেন শইকীয়া। এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1997 চনত। 15 নম্বৰ গ্ৰন্থখন হৈছে আশীৰ্বাদৰ ৰং। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অৰুণ শৰ্মা। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1998 চনত। 16 নম্বৰ গ্ৰন্থখন হৈছে বিপন্ন সময়। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল মেদিনী চৌধুৰী। বিপন্ন সময় নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1999 চনত। 17 নম্বৰ গ্ৰন্থখন হৈছে বাঘে টাপুৰ ৰাতি। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অপূৰ্ব শৰ্মা। বাঘে টাপুৰ ৰাতি গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল 2000 চনত।
18 নম্বৰ গ্ৰন্থখন হৈছে এধানী মাহীৰ হাঁহি। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল মহিম বৰা। এধানী মাহী হাঁহিৰ নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2001 চনত। 19 নম্বৰ গ্ৰন্থখন হৈছে মহৎ ঐতিহ্য। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল নলিনীধৰ ভট্টাচাৰ্য। মহৎ ঐতিহ্য নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2002 চনত। 20 নম্বৰ গ্ৰন্থখন হৈছে অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল বীৰেশ্বৰ বৰুৱা। অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2003 চনত। 21 নম্বৰ গ্ৰন্থখন মানুহ অনুকূলে। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল হীৰেন্দ্ৰনাথ দত্ত। মানুহ অনুকূলে নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2004 চনত। তাৰ পাছৰ গ্ৰন্থখন হ'ল মৌন ওঁঠ মুখৰ হৃদয়। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল য়েছে দৰ্জে থংচী। মৌন ওঁঠ মুখৰ হৃদয় নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 2005 চনত। 23 নম্বৰ গ্ৰন্থখন হৈছে চেনেহ জৰীৰ গাঁথি। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অতুলানন্দ গোস্বামী। চেনেহ জৰীৰ গাঁথি নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হৈছিল 2006 চনত। 24 নম্বৰ গ্ৰন্থখন হৈছে শান্তনু কুলনন্দন। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল পূৰবী বৰমুদৈ। পূৰবী বৰমুদৈয়ে শান্তনু কুলনন্দন গ্ৰন্থখনৰ বাবে 2007 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পাছৰ গ্ৰন্থখন হৈছে দেওলাংখুই। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল ডক্টৰ ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে দেওলাংখুই উপন্যাসখনৰ বাবে 2008 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 26 নম্বৰ গ্ৰন্থখন হৈছে কথা ৰত্নাকৰ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল ডক্টৰ ধ্ৰুৱজ্যোতি বৰা। কথা ৰত্নাকৰ গ্ৰন্থখনে 2009 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 27 নম্বৰ গ্ৰন্থখন হৈছে অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আঁতিগুৰি। এই গ্ৰন্থখন ৰচনা কৰিছিল কেশদা মহন্তই। তেখেতে 2010 চনত এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 28 নম্বৰতে থকা গ্ৰন্থখন হৈছে এই অনুৰাগী এই উদাসী। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল কবিন ফুকন। তেখেতে মৰণোত্তৰভাৱে এই অনুৰাগী এই উদাসী গ্ৰন্থখনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2011 চনত। 29 নম্বৰ গ্ৰন্থখন হ'ল পাটকাইৰ ইপাৰে মোৰ দেশ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল চন্দনা গোস্বামী। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2012 চনত। ইয়াৰ পাছৰ গ্ৰন্থখন হৈছে ধূলিয়ৰী ভৰিৰ সাজ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল ৰবীন্দ্ৰ চৰকাৰ। এই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2013 চনত। 31 নম্বৰখন হৈছে মৰিয়ন অষ্টিন অথবা হীৰা বৰুৱা। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অৰূপা পতংগীয়া কলিতা। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2014 চনত। 32 নম্বৰ গ্ৰন্থখন হৈছে আকাশৰ ছবি আৰু অন্যান্য গল্প। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল কুল শইকীয়া। আকাশৰ ছবি আৰু অন্যান্য গল্প নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 2015 চনত। 33 নম্বৰ গ্ৰন্থখন হৈছে মেঘমালাৰ ভ্ৰমণ। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল জ্ঞান পূজাৰী। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2016 চনত। আপোনালোকে যিকোনো পৰীক্ষাতে নবহক কিয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সন্মুখীন হ'বই। 1955 চনৰ পৰা বুলি 2020 চনৰ ভিতৰত কোনোবা এখন কেতিয়াবা গ্ৰন্থৰ নাম দি দিব সাহিত্য অকাডেমী বঁটা পোৱা, আৰু তাৰ সাহিত্যিকজনৰ নাম সুধিব বা কেতিয়াবা চনটো সুধিব। তেনেকৈ এইবিলাক প্ৰশ্ন সন্মুখীন হৈ থকা দেখা যায়। গতিকে আগৰে পৰা প্ৰিপেৰেশ্যন কৰি থাকক।
34 নম্বৰ গ্ৰন্থখন হৈছে মৰিয়াখোলা। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল জয়ন্ত মাধৱ বৰা। এই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2017 চনত। ইয়াৰ পাছৰ গ্ৰন্থখন হৈছে কাইলৈৰ দিনটো আমাৰ হ'ব। এই গ্ৰন্থখনৰ সাহিত্যিক হৈছে সনন্ত তাঁতী। কাইলৈৰ দিনটো আমাৰ হ'ব এই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2018 চনত। 36 নম্বৰ গ্ৰন্থখন হৈছে চাণক্য। এই চাণক্য গ্ৰন্থখনৰ সাহিত্যিক আছিল জয়শ্ৰী গোস্বামী মহন্ত। তেখেতে চাণক্য গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 2019 চনত। 37 নম্বৰ গ্ৰন্থখন হৈছে বেংচটা। এই গ্ৰন্থখনৰ সাহিত্যিক আছিল অপূৰ্ব কুমাৰ শইকীয়া। তেখেতে এই গ্ৰন্থখনৰ বাবে 2020 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বন্ধু-বান্ধৱীসকল, মই 1955 চনৰ পৰা 2020 চনলৈকে সাহিত্য অকাডেমী বঁটা পোৱা সাহিত্যিক আৰু গ্ৰন্থখিনি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব। আজি ইমানেই আছিল ভিডিঅ'টো। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।